নমস্কাৰ দৰ্শকসকল, মোৰ এই চেনেলটিত পুনৰবাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকলৈ আগবঢ়াইছোঁ। আজি মই দহি বটা কেনেদৰে ঘৰতে দহি বটিব পাৰি তাকে দেখাম। এইটো হৈছে টোপা দহি। টোপা দহি কেনেকৈ বটিব পাৰি তাকে দেখাবৰ কাৰণে এই ভিডিঅ'টো কৰা হৈছে। পোনপ্ৰথমে মই চাদৰখন এনেকৈ মেলি তাৰ ওলাই থকা এই সূতাবোৰ এখন কেঁচিৰে কাটি ল'ম। ঠিক এনেদৰে চাওক কেনেকৈ কাটিম। এনেদৰে দুয়োফালে সূতাখিনি কাটি ল'ম। এয়া মই এনেদৰে কাটি লৈছোঁ। মোৰ কেঁচিখন ধাৰ কমি গৈছে। লকডাউনৰ কাৰণে মই ধাৰ দিব পৰা নাই। আপোনালোকে পাৰিলে অলপ চোকা কেঁচি ল'ব, নহ'লে বৰ কষ্ট হয় কাটিবলৈ। বেছি চোকা হ'লে খুব সুন্দৰকৈ অতি কম সময়ৰ ভিতৰতে কাটিব পাৰি আৰু ধুনীয়াকৈ কাটে। মোৰ দুইটা আঁচল কাটি হৈ গ'ল। এতিয়া মই ইয়াৰ মূৰকেইটা মেচিনত চিলাই দিম। আপোনালোকে এনেকৈ চাদৰখন ফুলখিনি উল্টাকৈ ল'ব, তেতিয়া এনেদৰে চিলালে ভাল হয়। মই যিহেতু চাদৰখন হালধীয়া হয়, সেইকাৰণে হালধীয়া কালাৰৰ সূতা লৈছোঁ। ধুনীয়াকৈ মেচিনত সূতাখিনি ভৰাই লৈছোঁ। আৰু এতিয়া মই এইখিনি চাদৰখন আগকেইটা চিলাম। মন কৰিব যাতে চাদৰ আগটো উল্টা চাইডে লয়। আৰু এইটো ভাঁজ কৰি দুটা ভাঁজ কৰি মই চিলাম, নহ'লে খুলি যাব পাৰে। সেনেকৈ ভাঁজ কৰি ল'ব। দেখিছে মই যেনেদৰে কৰিছোঁ। আৰু চিলনিটো ঘন কৰি ল'ব, কাৰণ পাতল হ'লে খুলি যাব, গতিকে ঘন চিলনি মাৰিব। এনেদৰে চিলাই যাব। কাৰোবাৰ যদি পিকু মেচিন আছে পিকু কৰিবও পাৰে। মই সাধাৰণভাৱে ঘৰতে এইটো মেচিন আছে কাৰণে জেনেৰেল মেচিন তেনেদৰেই চিলাইছোঁ। এয়া চাওক, মোৰ দুইটা আঁচল চিলাই হৈ গ'ল। দুইটা আগ চিলাই দিলোঁ মেৰিয়াই। আপোনালোকে এনেদৰে চিলাই ল'ব। এয়া আমাৰ চিলোৱা ছাইডটো উল্টা আছিলে, এইটো হ'ল চিধা ছাইড। এনেদৰে চিলাই ল'ব, তেতিয়া দেখিবলৈ ভাল লাগে। এয়া সম্পূৰ্ণকৈ দেখাই দিছোঁ। গোটেই আঁচলটো উৰ্ধৰ পৰা মূধলৈ চিলাই লোৱা হৈছে। দেখিছে নহয়, এনেদৰে চিলাই ল'লেই হ'ল। একেবাৰে চিম্পুল। এতিয়া মই এয়া নেচা সূতা লৈছোঁ। দোকানত নেচা সূতা পোৱা যায়। এয়া মই লৈ আহিছোঁ কিনি। এনেদৰে দহি বটিবলৈ মই বেছি ভাল পাওঁ, কাৰণ ৰেচমি গুলিবোৰ বনাওঁতে বহুত সময় লাগে আৰু বহুত টান লাগে। সেইকাৰণে মই এনেকৈ নেচা সূতা লওঁ, আৰু নেচা সূতাখিনি মই টুকুৰা টুকুৰ কৰি এনেদৰে বান্ধি লওঁ। বান্ধিব যদি নাজানে তেনেহ'লে মোৰ আগৰ ভিডিঅ' এটা আছে, সেইটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা চাই ল'ব। সেইটো টোপা দহি হয়, সেইটো পকাই বনোৱা দহি হয়। যেনেধৰণে দহি বিচাৰে তেনেদৰে বনাব পাৰিব। এয়া দেখিছে, কালাৰ বেলেগ বেলেগ কৰি মই লৈছোঁ। সেউজীয়া, ক'লা, ৰঙা, সেউজীয়া আৰু ক'লা সেউজীয়া, এনেদৰে 3 প্ৰকাৰৰ টোপা মই বনাই লৈছোঁ। মোক লাগিব এডাল ৰছী আৰু এটা মিহি গুলি, বেজী চৰ। এয়া মই বেজীটো দি এনেদৰে পকাই
চিলাই লৈছোঁ যাতে খুলি নাযায় টোপাটো। এনেদৰে কেইটামান চিলাই ল'ব আৰু গাঁঠি মাৰি ল'ব। এতিয়া মই এনেদৰে চাদৰখনত উল্টাকৈ ল'ব, চিধা ছাইডটো নল'ব এনেদৰে, নহ'লে দেখিবলৈ বেয়া দেখি। এয়া মই কেইবাটাও পাক দিম এতিয়া চিলাই মাজত সোমোৱাই দিছোঁ। এনেদৰে সোমোৱাই দিব মাজত ৰছীডাল। এয়া দেখিছে, 3-4টা দিয়াৰ পিছত যাতে ঢিলা হৈ নাথাকে বা খহি নপৰে এনেদৰে চিলালেই হ'ব। এতিয়া মই ছাইডেদি গাঁঠি দুটা মাৰি দিম যাতে খহি নাযায়। এয়া মই গাঁঠি মাৰি দিছোঁ 2-3টামান, এয়া আৰু খহি নাযায়। আপোনালোকে এনেদৰে কৰিব। এয়া টোপাটো লগাই হৈছে, দহিটো লগাই। এনেদৰে গোটেই পাৰিটো মই এনেকৈ দহিকেইটা চিলাই ল'ম, এনেকৈ লগাই লৈ। এয়া মই গোটেইখিনি দহি লগাই ল'লোঁ আৰু এতিয়া মই টোপা বান্ধিম। এডাল ৰছী লৈ ল'ব লাগে দুডলীয়া কৰি আৰু এনেদৰে মাজত অকণমান ফাঁক ৰাখি, ছাইডত আৰু ইমান মাজলৈ নিব নালাগে, টান কৰি 2টা গাঁঠি দি দিম যাতে খুলি নাযায়। এয়া এটা গাঁঠি দি দিছোঁ আৰু পুনৰ আকৌ এটা গাঁঠি দিছোঁ যাতে ঢিলা হৈ নাযায়, ঢিলা হৈ গ'লে খুলি যাব। আৰু এটা গাঁঠি দিছোঁ, মুঠতে 3টা গাঁঠি দিছোঁ, আপোনালোকে নিজৰ সুবিধা অনুসৰি দিলেই হ'ল। এতিয়া মই কেঁচিৰে জোখত ৰছীডাল কাটি দিছোঁ। ঠিক এনেদৰে মই গোটেইখিনি টোপা বান্ধি যাম। আকৌ এটা পুনৰ দেখুৱাইছোঁ, মন কৰিব কেনেদৰে কৰিছোঁ। এইটো সেউজীয়া আৰু ৰঙা আছে কাৰণে মই ৰছীডাল সেউজীয়া লৈছোঁ। এয়া মই পুনৰ এটা বান্ধি দেখুৱাইছোঁ, এনেদৰে গাঁঠি দি ল'ব কেইবাটাও যাতে ঢিলা হৈ নাযায়। ঢিলা হৈ গ'লে খুলি যাব গাঁঠিটো। এয়া এনেদৰে টাইটকৈ দুইডাল টানি দিব, পুৰা টাইট কৰিব আৰু এনেদৰে কেইবাটাও গাঁঠি দি ল'ব। এয়া দেখিছে, ঠিক এনেদৰে গোটেইখিনি গাঁঠি দি গ'লে হ'ব। পুনৰ মই আকৌ এটা ৰঙা আৰু ক'লা গাঁঠি দিম, টোপা বনাম। এনেদৰে ভালকৈ মন কৰিলে আপোনালোকে নিজেই নিজৰ চাদৰখন টোপা গাঁঠি ল'ব পাৰিব। এয়া দেখিছে, মোৰ 3টা গাঁঠিলোঁ, আপোনালোকক 3টা গাঁঠি দেখুৱালোঁ। এয়া মোৰ গোটেই চাদৰখন 2টা ছাইড টোপা বান্ধি হৈ গ'ল। দেখিছেনে বাৰু? গোটেইকেইটা হৈ গৈছে টোপা বান্ধি। আপোনালোকে এনেদৰে বান্ধিব পাৰে। এতিয়া মই নিজৰ জোখত যিমানটো চুটি বা দীঘল লাগে মই টোপাখিনি কেঁচিৰে সমানকৈ কাটি দিম। আপোনালোকে এনেদৰে কাটি ল'ব। এয়া চাওক, মই সমানকৈ কেনেকৈ কাটিছোঁ। অলপ চুটি কৰি কাটি দিছোঁ। গোটেইখিনি এনেদৰে মই কাটি দিম। দেখিছে, এটা কাটিলোঁ।
পুনৰ আকৌ এটা কাটি দেখাইছোঁ। সকলোৱে চাগে পাৰেই, তথাপিও মই দেখুৱাই দিছোঁ নোৱাৰাসকলৰ কাৰণে। এয়া দ্বিতীয়টি মোৰ হৈ গ'ল কাটি। এতিয়া ক'লা এটা দেখুৱাইছোঁ কাটি। এইটো এয়া দেখিছে, কাটি দিছোঁ এনেদৰে। আপোনালোকৰ যেনেদৰে সুবিধা হয়, যেনেদৰে বিচাৰে তেনেদৰে কাটি ল'লেই হ'ল, চুটি দীঘল। এতিয়া মোৰ এয়া চাওক, গোটেই আঁচলটোত টোপা লগাই হৈ গ'ল। এয়া দেখিছে, আপোনালোকে যিমান ঘন ঘনকৈ দিব পাৰে, দিবলৈ মন থাকে তেনেদৰে দিব পাৰে। পাতলকৈ দিলেও একো কথা নাই। কাপোৰযোৰ যিহেতু চিম্পুল কাপোৰ হয়, বেছি দামীও নহয়। সেয়া দেখিছে, মোৰ গোটেই চাদৰখনত কমপ্লিট হৈ গ'ল। আপোনালোকে এনেদৰে বনাব ঘৰতে, অতি সহজ হয়। যেনেকৈ দেখুৱাইছোঁ তেনেকৈ বনালে বেছি সময়ৰ প্ৰয়োজনো নহয়, একেবাৰে চিম্পুল। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি